নংভুল এখন আশা নেকি চিৰিয়াখানা বাঘটোৰ নিচিনা হৈছে তো খাব নাপাওঁ বাঘটোৰ নিচিনা খাবা অলপ বেয়া লাগছি যে মই নাহন্তে এনেকুৱা অৱস্থা হৈছে আহিলি বা কি হয় এটা কথা ভাবছো তা হেৰি কৰ নেকি এই হেৰি কৰিবিচোন জিমুতে যাওঁ নেকি জিমু গেলে সেইগিলা কাম নহয় সেইটো একো ভিটামিন একো নাই এটা কাম কৰিবি মই বুদ্ধিটো দিওঁ সেই বজাৰত যে ইমান ডাঙৰ ডাঙৰ পাতি হাঁহগিলা পায় সেই এটা কিনি আনি পেলাই ঝোল খাবিচোন দাপনাখন ৰান্ধে ফালবি ফালি ফ্ৰাই কৰি পেলাই সেনেকৈ খাবি তাৰপিছত অলপ ঝোল খাবি বঢ়িয়া চেহেৰাটো আহিব টেষ্টটো আহিব এনেকৈ বঢ়িয়া বডিবিলাক আহিব অলপ আমাৰ এতিয়া যেনেকুৱা আহিছে দিম দে দুটাকে আইভি আকৌ নাহাকে নাথিবি মাতিম দে চিন্তা কৰিব নাগে মোৰ মনে নকয়ে আপতকে যে মাতিম বুলি মইহে নামাতিম নে মই অপেক্ষাত থাকিম দে পিছে নামাতাকা কেনেকৈ থাকিম একেলগে লোক কিবা ভাবছা নে অলপমান কিবা ভাবছো এইবাৰ বেমাৰটো ভাল হৈ লওক সম্পূৰ্ণ সুস্থ হৈ লোৱাৰ পিছত বিয়াখন পাতো দুটাই মোৰ বহুত কষ্ট হয় আৰু ইফালে মাৰেও নৰা হৈ যায় আছে দিনে দিনে আমাৰো চাই বেয়া লাগে আমাৰ আছে যিহেতুতো নাই গতিকে মাৰাটো আনি লোৱাহে ভাল সোনকালে মইনো কি কৰিম তহঁতে কৰিবি কি কৰ ময়ো সেইটোৱে ভাবি আছোঁ মনে মনে এই বেমাৰটো সুস্থ হৈ লওক হোৱাৰ পিছত ভাল হোৱাৰ পিছত আৰু কিবা এটা কৰি দিম বুলি ভাবি আছোঁ পিছে আমি এতিয়া আৰু বেছি দেৰি নকৰোঁ বহুত দেৰি হ'ল তহঁতে আকৌ চাও নাখাওঁ খাই আহিছোঁ উঠি কৰোঁ হে গোলাপী যোৱা আমি যাওঁ এই গোলাপী এটাৰ লগতে যাওঁ একেলগে নংখুল যাওঁ পিছে আমি বস্তুটো ভালকে ফ্ৰাই কৰি পেলাই খাবি অলপ প্ৰটিন আছে চি ভিটামিন আছে বোলে সেইটোত হা ভালকে যাবি যাই পালি এটা ফোন কৰিবিছো খাবা